নমস্কাৰ পুৰা আন এটি ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি লসাগু আৰু গসাউৰ এটা প্ৰপাৰ্টি বা ধৰ্মৰ ওপৰত আলোচনা কৰিম। যিটো প্ৰপাৰ্টি বা ধৰ্মৰ ওপৰত এটলিষ্ট এটা হ'লেও প্ৰশ্ন আমি কম্পিটিটিভ এক্সামত দেখা পাওঁ। গতিকে খুবেই ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হয় আৰু ইয়াৰ ওপৰত মই দুটা উদাহৰণো ইয়াত আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভালধৰণে বুজি পাব। যিহেতু লসাগু আৰু গসাউৰ এইটো 3 নম্বৰটো পাৰ্ট। আশা কৰিছোঁ আপোনালোকে যোৱা দুটা পাৰ্ট আপোনালোকে চাইছে। সেই দুটা পাৰ্ট চাইছে যদিহে এইটো পাৰ্ট আপোনালোকক বুজিব পৰা সুবিধা হ'ব। গতিকে এবাৰ আপুনি সেই দুটা পাৰ্ট চাই ল'ব। গতিকে প্ৰপাৰ্টিটোত কৈছে কি যে দি প্ৰডাক্ট অফ টু নাম্বাৰ্ছ ইজ ইকুৱেল টু দি প্ৰডাক্ট অফ দিয়াৰ LCM and HCF। তাৰ মানে ইয়াত কৈছে কি, মই আচলতে প্ৰপাৰ্টিটো অকণমান আপোনালোকক বুজাই ল'ব বিচাৰিছোঁ। যদি আমাৰ হাতত দুটা সংখ্যা থাকে A আৰু B, মই মানিলোঁ দুটা সংখ্যা আছে। এতিয়া প্ৰপাৰ্টিটোৱে কৈছে কি আমাক, যদি তেতিয়া দুটা সংখ্যা থাকে A আৰু B, সিহঁতৰ পূৰণফলটো মানে A ইনটু B কৰিলোঁ, মই A পূৰণ B কৰিলোঁ, তেতিয়া কি হ'ব, ইকুৱেল টু কি কৈছে, LCM পূৰণ কি হ'ব বুলি কৈছে, HCF হ'ব বুলি কৈছে। LCM আৰু HCF কাৰ, A আৰু Bৰ, AB আৰু মানে ABৰ LCM আৰু HCFৰ পূৰণফলৰ সৈতে এইটো সমান হ'ব বুলি কৈছে। তাৰমানে কৈছে কি, সংখ্যা দুটাৰ পূৰণফল কাৰ সৈতে সমান হ'ব বুলি কৈছে, ABৰ LCM আৰু HCFৰ পূৰণফলৰ সৈতে সমান হ'ব বুলি কৈছে। গতিকে এইটো প্ৰুফ কৰিবলৈ বা প্ৰমাণ কৰিবলৈ মই এটা উদাহৰণ আলোচনা কৰিম। চাব আপোনালোকে, ইয়াত মই দুটা সংখ্যা লৈ লৈছোঁ, 12 আৰু 15। ধৰক ইয়াত যেনেকৈ মই ইয়াত A আৰু B কাৰণে আলোচনা কৰিছিলোঁ, Aৰ জেগাত 12 লৈছোঁ আৰু B জেগাত 15 লৈছোঁ। এতিয়া মই শ্বৰ্টকাট মেথড ব্যৱহাৰ কৰি 12 আৰু 15ৰ কি উলিয়াব বিচাৰিম, LCM আৰু HCF উলিয়াম। এতিয়া যি LCM চাওঁ 12 আৰু 15ৰ, আমি শ্বৰ্টকাট মেথড কেনেদৰে ব্যৱহাৰ কৰিছিলোঁ LCMৰ বাবে, যে আমি প্ৰথমতে কি চাইছিলোঁ, ইয়াৰ ডাঙৰ সংখ্যাটো চাই লৈছিলোঁ। ডাঙৰ সংখ্যাটো কি আছে, 15 আছে, 15টো আমি লিখি ল'ম, নহয় জানো। তাৰপিছত চাইছিলোঁ কি, যে 15ৰ শৰণ যাব, তাত 12 তাৰমানে দুটা সংখ্যাই এই যিটো 15টো লিখি ল'লোঁ, নহয় জানো। যে 12 15ৰ শৰণ যাব নাই বা 15 15ৰ শৰণ যাব, আমি তাৰপিছত সেইটো চাইছিলোঁ। গতিকে ইয়াত চালোঁ যে 15 15ৰ শৰণ যাব, 12 কি নহ'ব, 15ৰ শৰণ নাযাব। গতিকে আমাৰ 15 কি হ'ব নোৱাৰিব, LCM হ'ব নোৱাৰিব। তাৰপিছত আমি কি কৰিছোঁ তেতিয়া, যে এই সংখ্যাটোক আমি কি কৰিছিলোঁ, 2 মাল্টিপ্লাই কৰি দিছিলোঁ, তেতিয়া আমাৰ কি আহিব, 30 হ'ব। তাৰপিছত আকৌ চেক কৰিম আমি, যে 15 30 শৰণ যাবনে, শৰণ যাব, 12 30 শৰণ যাবনে, নাযায়। গতিকে 30 আমাৰ কি হ'ব নোৱাৰিব, LCM হ'ব নোৱাৰিব। তাৰপিছত তেতিয়া আমি কি কৰিছিলোঁ, আকৌ 2 মাল্টিপ্লাই কৰিলোঁ নহয়, এবাৰ 3 মাল্টিপ্লাই কৰিম, কি আহিব, 45 আহিব। 45 আহিলে 15 45 শৰণ যাব, 12 নাযায়। গতিকে আমাৰ 45টো কি নহ'ব, LCM হ'ব নোৱাৰিব। তাৰপিছত আকৌ চাব আপোনালোকে, তাৰপিছত আমি এতিয়া কি কৰিছিলোঁ, আকৌ 2 কৰিলোঁ, 3 কৰিলোঁ, এবাৰ 4 কৰিম। এনেদৰে আমি গৈ থাকিম যদি শৰণ নোযোৱালৈকে। ইয়াত আহিব 60, 15 60 শৰণ যাবনে, যাব, 12 যাবনে, যাব। গতিকে আমাৰ 12 আৰু 15ৰ LCM কি হ'ব, 60 হ'ব। আমি LCM পালোঁ, LCM কি পালোঁ, 60 পালোঁ। এতিয়া HCF চাব, মই শ্বৰ্টকাটত মই কৰিব বিচাৰিম। এতিয়া 12 আৰু 15ৰ HCF কি হ'ব চাবচোন। 12 আৰু 15ৰ HCF কি হ'ব, আমি শ্বৰ্টকাট মেথড কি কৰিছিলোঁ, যে আটাইতকৈ সৰু সংখ্যাটো কি ইয়াত থকা, 12। গতিকে 12ৰ আমি কি কৰিছিলোঁ, উৎপাদক এটা লিখি লৈছিলোঁ। 12ৰ উৎপাদক কি হ'ব, 12 6 হ'ব, তাৰপিছত 4 হ'ব, তাৰপৰা 3 হ'ব, 2 হ'ব। তেতিয়া আমি চেক কৰিছোঁ যে প্ৰথম চাইছিলোঁ যে ইয়াৰ চবচে ডাঙৰ সংখ্যাটো, মানে যিহেতু 12 আৰু 15ৰ যিটো HCF আহিব ন, গসাউ আহিব ন, 12তকৈও ডাঙৰ হ'ব নোৱাৰিব, নহয় জানো। মই আগতে ভিতৰত ধুনীয়াকৈ আলোচনা কৰিছিলোঁ। গতিকে প্ৰথমতে চাম যে 12টো হয় নেকি সিহঁতৰ HCF বা গসাউ হয় নেকি। এতিয়া চালোঁ যে কেতিয়া হ'ব, 12 শৰণ যাব, 12 15ও নাযাব। গতিকে 12টো আমাৰ কি হ'ব নোৱাৰিব, HCF হ'ব নোৱাৰিব বা গসাউ হ'ব নোৱাৰিব। তাৰপিছত চাম যে 12ৰ ছেকেণ্ড হায়েষ্ট উৎপাদক কোনটো, 6 15ৰ শৰণ যাবনে, নাযায়, 12ক যাবনে, যাব। গতিকে 15ক নাযায়, গতিকে ই আমাৰ HCF হ'ব নোৱাৰিব। ঠিক একেদৰে 4ও নহ'ব, কাৰণ ই 15ৰ শৰণ নাযাব। গতিকে আমি চাম যে 3 ক্ষেত্ৰত 3 15কো শৰণ যাব, 12কো শৰণ যাব। গতিকে আমি উলিয়াবলগীয়া HCFটো কি হ'ব, 3। তাৰমানে মই এতিয়া কথাটো ভালধৰণে লিখি লৈছোঁ ইয়াত, যে আমি যিহেতু দুটা সংখ্যা লৈছিলোঁ, দুটা সংখ্যা কি কি আছিলে, 12 আৰু 15। 12 আৰু 15ৰ LCM কি পালোঁ আমি, LCM পালোঁ 60 পালোঁ, LCM পালোঁ আমি 60, আৰু HCF পালোঁ আমি কি পালোঁ, HCF কি পালোঁ আমি 3 পালোঁ, নহয় জানো।
এতিয়া প্ৰপাৰ্টিটো মতে কি হ'ব যে 60 × 3 কিমান আহিব 180 আহিব নহয় জানো যে সংখ্যা দুটাৰ প্ৰডাক্ট মানে সংখ্যা দুটাৰ পূৰণফল কিমান আহিলে আমাৰ LCM আৰু HCF ৰ পূৰণফল কি আহিলে 180 আহিলে LCM আৰু HCF ক মই প্ৰডাক্ট কৰিলো কিমান পালো মানে পূৰণফল কৰিলো কিমান পালো 180 পালো এটা ঠিক এটা সংখ্যা দুটাৰ পূৰণফল কি হ'ব লাগিব 180 আহিব লাগিব তেতিয়া আমাৰ ইকুৱেল টু এই কন্ডিশনটো স্যাটিসফাইড কৰিব প্ৰপাৰ্টিটো যেটো কৈছে এটা সংখ্যা দুটা কি হ'ব আমাৰ 12 আৰু 15 আমি চাওঁচোন মাল্টিপ্লাই কৰি 10 আহিব 5 দুগুণ 10 কৰিলে 1 ইয়াত 6 আহিব 2 1 তাৰ মানে 0 আহিব 8 আহিব 1 আহিব এটা চাব আমি এই সংখ্যা দুটা 12 আৰু 15 ৰ যেটো পূৰণফল আমি কি পালো 180 পালো আকৌ সংখ্যা দুটাৰ যেটো LCM আৰু HCF ইহঁতৰ পূৰণফল কি পালো 180 পালো দেখিছেনে গতিকে এই প্ৰপাৰ্টিটো LCM আৰু HCF এ কি কৰে স্যাটিসফাইড কৰে গতিকে খুবেই ইম্পৰ্টেন্ট ইয়াৰ ওপৰত যথেষ্ট প্ৰশ্ন অহা দেখা পোৱা যায় আমি দুটা প্ৰশ্ন এটা আলোচনা কৰিম গতিকে সেই প্ৰশ্নটা চাওঁ প্ৰথম প্ৰশ্নটো আছে কি যে the LCM of two numbers is 1820 আছে আৰু their HCF is 26 if one of the number is 130 find the other তাৰ মানে প্ৰশ্নতে কৈছে কি যে আমাৰ হাতত দুটা সংখ্যা আছে দুটা সংখ্যাৰ কি কৈছে LCM কিমান বুলি কৈছে আমাৰ হাতত দুটা সংখ্যা আছে সংখ্যা দুটাৰ LCM কি বুলি কৈছে আমাক LCM কৈছে আমাক 1820 আৰু HCF কি কৈছে আমাক HCF আছে 26 ঠিক আছে তাৰ পিছত কৈছে কি এটা সংখ্যা তাৰে এটা সংখ্যা কি কৈছে মই এটা সংখ্যা সেই সংখ্যাটোক মানি ললো যেনিবা A মানি ললো হেতু 130 দিয়া আছে তেতিয়া আমি 2 নম্বৰ সংখ্যাটো মানে ইটো সংখ্যা কি হ'ব সেই সংখ্যাটো লৈ কৈছে সেই সংখ্যাটোক মই B বুলি মানি লৈছো কি দিয়া আছে প্ৰশ্নটোত আমাক LCM দিয়া আছে 1820 আৰু HCF দিয়া আছে 26 আৰু এটা সংখ্যা দিয়া আছে যাক মই A বুলি মানি লৈছো 130 আমি B টো উলিয়াব লাগে এটা আমি যেটো আমি এতিয়া প্ৰপাৰ্টি পাইছিলো তাৰ মানে কি হ'ব সংখ্যা দুটাৰ পূৰণফল মানে A * B কি হ'ব কাৰ হৈতে সমান হ'ব LCM আৰু HCF মানে প্ৰপাৰ্টি কৈছিলে LCM পূৰণফল HCF আমি এটো পাইছো গতিকে এই প্ৰপাৰ্টিটো আমি ব্যৱহাৰ কৰিম চাব এতিয়া A জায়গাত আমি কি পুট কৰিম 130 পুট কৰিম B জায়গাটো B এ হ'ব আৰু LCM কি আছে আমাৰ 1820 আছে আৰু HCF কি আছে 26 গতিকে আমি যদি B টো ৰাখি দিও এই 130 ইয়াত পূৰণফল হৈ আছিল আমি যদি হু হাতে লৈ যাও কি হ'ব হৰণ হ'বগে 2 * 26 divided by 130 এই শূন্যতে মই এই শূন্যতে কাটি দিও 13 নে 26 কাটি দিও 2 বা যাব তাৰ মানে আমি ৰিজাল্টটো কি পালো 182 * 2 তাৰ মানে কি পাম 4 পাম 2 * 2 4 2 1 গুণ 16 কৰিলে 1 2 গুণ 2 2 1 3 364 ইটো সংখ্যা কি হ'ব যেটো আমাক ইটো সংখ্যা উলিয়াবলৈ কৈছে না B টো উলিয়াবলৈ কৈছে ন 2 নম্বৰ সংখ্যাটো কি হ'ব 364 এনেকুৱা ধৰণৰ প্ৰশ্ন আমি দেখিবলৈ পাওঁই কম্পিটিটিভ এক্সামত আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে আমি আৰু এটা আলোচনা কৰিম ইয়াত গতিকে 2 নম্বৰ এক্সাম্পলটো চাওঁ আহক 2 নম্বৰ উদাহৰণত কৈছে কি the LCM of two numbers is 36 and their HCF is 3 তা দুটা সংখ্যা আছে সেই সংখ্যা দুটাৰ LCM কি কৈছে LCM কৈছে আমাক 36 কৈছে আৰু HCF কিমান কৈছে আমাৰ সংখ্যা দুটাৰ HCF মানে গসাউ কথা কৈছে কিমান আছে 3 আছে লসাগু 36 গসাউ 3 দিয়া আছে যে one of the number is 9 এটা সংখ্যা আমি মানি লৈছো A এটো 9 আছে আৰু ইটো সংখ্যা আমাক কি আছে B টো মই প্ৰশ্নবোধক ৰাখিছো আমি B টো উলিয়াব লাগে গতিকে চাব এতিয়া আমি ঠিক এটা কি কৈছিলো আমি যেটো প্ৰডাক্ট আলোচনা কৰি আহিছো প্ৰপাৰ্টিটো আলোচনা কৰি আহিছো সংখ্যা দুটাৰ পূৰণফল কিহতে হ'ব LCM কিমান আছে আমাৰ 36 আৰু HCF কিমান আছে আমাৰ বাবে 3 আছে গতিকে এই জায়গাত আমি 9 পুট কৰো B আছে ইনটু B 36 আমি এনেদৰে ৰাখো আমি প্ৰডাক্ট কৰি নলওঁ যদি প্ৰডাক্ট কৰি লওঁ আমাৰ জটিল হৈ যাব B আমি 9 টো ইটো সাইডে লৈ যাম ৰাইট হ্যান্ড সাইডে 36 * 3 আমাৰ 9 এ ডিভাইড কৰিম
9 যদি ডিভাইড কৰোঁ কি হ'ব ইয়াত 4 হ'ব গতিকে 4 ইনটু কি হ'ব আমাৰ বাবে 3 হ'ব তাৰমানে আমাৰ কি হ'ব আমাৰ 12 ইটো সংখ্যা আমাৰ বাবে কি হ'ব b হ'ব যে a আৰু b আমি সংখ্যাটা কি পালো a ইকুৱেল 9 পালো আৰু এটা 12 পালো মানে সংখ্যাটা 9 আৰু 12 যাৰ নেকি LCM 36 আৰু যাৰ HCF 3 আশা কৰোঁ আপোনালোকে ভাল ধৰণে বুজি পালে মই আপোনালোকৰ বাবে এটা হোমৱৰ্ক ৰাখিছোঁ হোমৱৰ্কটো এনেদৰে ৰাখিছোঁ আপুনি এবাৰ চেষ্টা কৰি চাব চেষ্টা কৰি মোক কমেণ্ট বক্সত ইয়াৰ উত্তৰটো জনাব থেংক ইউ